মা কসম বে মানিবত 1 টকা নাই বে ও মোৰো সেম বে হেই লকডাউনৰ কাৰণে একো ঠাণ্ডাই কৰিব নোৱাৰিলো বে ও বে মাল খাবাই পইচা নোহাইছে বে বহুত চিজ ল'ব পৰা নাই বে ঐ চানা চিজ লোৱাৰ কাৰণে হাতখন কেনে কপি আছে বে হ'ব দে ইমান চেণ্টি ফালিব নালাগে চিজ নিবা মানে চিজ নলয় এনেও হাতখন কপিবই না ঐ চেণ্টি তই আমাৰ মক্কেল বে কি হ'ল বে মাস্ক তেনেকে পিন্ধে নেকি নহলে কেনেকে পিন্ধে মাস্ক সদায় নাক মুখ ঢাকি মুদৰে এনেকা পিন্ধিব লাগে তই যে অকল মুখখনে ঢাকি ৰাখিছ নাকেৰে চোন কৰোনা ভাইৰাছ সোমাই যাব তোৰ কি হ'ল বে চেণ্টি একদম চুপ হৈ গলি যে ইয়েছ পাই গ'ল বে কি পাই গলি বে এই মাস্কখনত আমি ইনকাম কৰিব পাৰিম কেনেকৈ শুন ওয়াও কি আইডিয়া বে তোৰ দিমাগটো মানিছো আবে ৰাজ গাঞ্জা খালেও দিমাগটো ঠিকে ৰাখিছো ও বে নিতন থাকা হলো তোৰ দিমাগৰ লগত হাৰ মানি গলো ঐ মুক্তা এটা আহিছে দাদা ৰ'বচোন অকণমান কোৱাচোন একচুৱেলি মই চেনিটাইজাৰ বিকিবলৈ আহিছোঁ প্লিজ আপুনি এবাৰ ট্ৰাই কৰি চাব নেকি হয় নেকি ঠিক আছে চাওঁ দিয়াচোন ঠিক আছে আপুনি অলপ চেণ্টটো চাওকচোন জলদি আহা যাব লাগে হা বৰষুণ আহি আছে জলদি আহা নাই নাই কি হয় আপোনালোকে সজাগ হওক কিয়নো যিকোনো মুহূৰ্তত এনে ধৰণৰ অভাৱনীয় ঘটনাৰ আপোনালোকেও সন্মুখীন হ'ব পাৰে কাৰণ মাস্ক আৰু চেনিটাইজাৰৰ সুবিধা লৈ অপৰাধীয়ে এনে ধৰণৰ অপৰাধ সংঘটিত কৰিব পাৰে সেয়েহে অচিনাকি ব্যক্তিৰ পৰা চেনিটাইজাৰ নল'ব আৰু অচিনাকি ব্যক্তিক ঘৰত চেনিটাইজ কৰিবলৈ নামাতিব তাৰোপৰি বেংকৰ পৰা পইচা ল'বলৈ গ'লে কেতিয়াও অকলে নাযাব লগতে সদায় সতৰ্ক হৈ থাকক আৰু সামাজিক দূৰত্ব বজাই ৰাখি সুস্থ হৈ থাকক যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব